সফল কৰিছোঁ আৰু আমাৰ ডিমাণ্ডবোৰ হৈছে যে যিটো বৰ্তমান অৱস্থাত যিটো ছেকেণ্ডেৰী এডুকেশ্যন বৰ্ড অফ আছাম অথৰিটিয়ে যিটো আমাৰ কাৰ্বি আৰু ডিমাছা যিটো লেংগুৱেজ আৰু নম্বৰ 2 ডিমাণ্ড হৈছে যিটো জব ৰিজাৰ্ভেশ্যন মেক্সিমাম জব ৰিজাৰ্ভেশ্যন যিটো ইয়াত হ'বলগীয়া যিটো অসমৰ যিটো গতিকে 3rd and 4th গ্ৰেড যিটো স্পেচিয়েলি হামলেণ্ড যিটো কোৰ্টত যিটো হ'বলগীয়া আছে বা জুডিচিয়েল কোৰ্ট সেইটো আমি বিচাৰিছোঁ যে ইয়াত যিটো মেক্সিমাম ৰিজাৰ্ভেশ্যন ইয়াত লোকেল কেণ্ডিডেটবিলাকে পাব লাগে আৰু নম্বৰ 2 হৈছে যিটো ইয়াত থকা পাব্লিক যিটো পাব্লিকৰ কাৰণে যিটো বনাই দিয়া যিটো বিল্ডিংবিলাক বা ডিপাৰ্টমেণ্টবিলাকৰ যিটো IBবিলাক সেইবোৰবিলাক তেখেতসকলে যিটো এংগেজ অথৰিটিবিলাক মানে ইয়াত থকা যিটো সিকিউৰিটি পাৰ্চনেলবিলাক আৰু লাষ্টটো হৈছে মানে ভেৰি ইম্পৰ্টেণ্ট আৰু ইয়াত এইটো ইছ্যু লৈ বহুত দিনৰ পৰা কাৰ্বি ছাত্ৰ সন্থাই চিফ মিনিষ্টাৰকো লগ কৰিছে আৰু যোৱাবাৰ আজি মাননীয় যিটো স্পীকাৰ অসমৰ যিটো স্পীকাৰে কাৰ্বি আংলং আৰু ডিমাছাৰ যিটো জিলাৰ যিটো ইছ্যুৰ ওপৰত গুৱাহাটীত তেখেতে যিটো মাতিছে সকলো দল সংগঠন আৰু যিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিল অথৰিটি সেইটো সময়তো আমি যিটো ইয়াৰ ডিমাণ্ডটো আমি উত্থাপন কৰিছিলোঁ যে কাৰ্বি আংলং তথা অসমৰ আৰু মেঘালয়ৰ যিটো বৰ্ডাৰত ইয়াত বৰ্তমান যিটো এক্সিষ্টিং হৈ আছে সেইটো মানে অতি ডাঙৰ প্ৰব্লেম হৈছে নম্বৰ 1টো হৈছে ইয়াত যিটো ডুৱেল চিটিজেনশ্বিপ